সো বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ আছামিজ বেবি কাৰণে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত আৰু বৰ্তমান আমি গৈ আছোঁ আজি এগেইন উইথ এ নিউ চেপ্টাৰ চেৰাপুঞ্জী। বৰ্তমান আছোঁ আমি শ্বিলং ৰোডটোত সোমাই আহিছোঁ, সিফালৰ পৰা আহিলোঁ। এইটো শ্বিলং ৰোডটো হয়, বৰ্ণিহাটৰ ওচৰত আছোঁ। দেন আমি শ্বিলঙত নোসোমাওঁ, দেন ডাইৰেক্টলি উইল গো টু চেৰাপুঞ্জী। প্ৰকাশ দা ইফালে গৈছে আৰু কেইজনমান আছে, অফিচিয়েল কাম নন অফিচিয়েল, আৰু গৈ থাকোঁ দিয়ক। ৰাস্তাত কি হয় কি নহয় দেখাবলৈ চেষ্টা কৰিম। অন্য একো নাই, একদম আমাৰ হিৰো প্ৰকাশ দা। আজি হ'ল কি ৰেষ্ট্ৰিকশ্যন আহেড বুলি ক'ব লাগিব, অকণমান কিবা এটা হৈছে বাইকখনৰ, অকণমান কিবা এটা। আৰু আমি বৰ্তমান ক'ত আছোঁ ক'ব পৰা নাই, একো নেম প্লেটো নাই। আৰু এইফালে মিংকু, এইফালে প্ৰকাশ দা, আৰু এইফালে আমাৰ শৰ্মা দা। আৰু হোপফুলি টিপটপ হ'ব লাগে, বতৰো বৰ এটা বেয়া নহয় আজি। एक थोड़ा सा मतलब जुगाड़ लगा के दिया। नहीं 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 ऐसे नहीं होगा, और थोड़ा दे दीजिए, और थोड़ा अंदर कर दीजिए, अंदर कर दीजिए थोड़ा, और जितना हो सके उल्टा कर लीजिए। सो फाइनली आमार चेक पोस्टर गोटे कमप्लीट हो गल। तो ये एरिया है ऑफिशियल एरिया है, गति मैं भितर नेदेखालो। इते अपना वैक्सीनेशन सार्टिफिकेट चेक करे, इ पास बा किबा किबि जिखिनि लागे। सो प्रोटोकल मेनटेन करक, तेतियाहे आपुनि भितर एंट्री কৰিব পাৰিব। फाइनली আমি এতিয়া আগবাঢ়িম। ইয়ো So guys, finally time for a tea halt. So half of the journey, breakfast হৈ গ'ল। তো প্ৰকাশ দা কেনেকুৱা এতিয়ালৈকে? সুন্দৰ। আৰু কিমান টাইম হপফুলি লাগিব আৰু এতিয়া আমি শ্বিলং পোৱাই নাই। শ্বিলঙৰ পিছত আমি চেৰাপুঞ্জী পাম, গতিকে মোটামুটি। আচ্ছা 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 আচ্ছা, মিংকু আছে তাত। শৰ্মা দা কেনেকুৱা এতিয়ালৈকে? চব ঠিকে? আচ্ছা আৰু আগলৈতো ভাল থাকিব বুলি আশা কৰিছোঁ। নিশ্চয়, বঢ়িয়া। তেতিয়াহ'লে সুন্দৰ, বতৰ সুন্দৰ। অ'কে, বঢ়িয়া। ইয়ো যাব লাগে তেতিয়াহ'লে পটাপট। ফাইনেলি শ্বিলং সোমালোহি। তো মোটামুটি হ'ল কি PNB বেংকটোৰ ফ্ৰণ্টতে আছোঁ। আমাৰ মানুহকেইজন অকণমান হিষ্টৰিটো হৈ গৈছে, তো মিংকুৱে কানেকশ্যন লগাই আছে। হোপফুলি মই একচুৱেলি ড্ৰাইভাৰ ছিটত আহিলোঁ যে বিশেষ ব্লগ কৰিব পৰা নাই, দেখুৱাম আৰু আপোনালোকক কিবা কিবি। তো PNB বেংকটোৰ ফ্ৰণ্টতে আছোঁ। তো বন্ধুসকল কি ক'ম, বৰষুণৰ বতৰ আহি গ'ল। তো বৰষুণ আহিলে কাপোৰ পিন্ধিব লগা হৈছে। বৰ্তমান কাপোৰ পিন্ধিছোঁ। মিংকুৱে ইয়াত কাপোৰ সলাইছে, পিন্ধিছে। সেইফালে প্ৰকাশ দাহঁত আহি তাত আছে, তেওঁলোকক পিন্ধি মেলি এতিয়া আজৰি হৈছে। আৰু মোটামুটি আমি এতিয়া গৈ থাকিম টিপটপ। GoPro নুলিয়াওঁ আৰু মই একচুৱেলি বাইক চলাব লগা হ'ল, তো গতিকে অকণমান উল্টা পুল্টা নিচিনা। তো তেনেকুৱা নিচিনাই কথা, তাৰ মাজতে আৰু গৈ থাকিম। গাড়ীবিলাক আহি আছে, সেইফালেও চাব পাৰে, সেইফালেও চাব পাৰে। তো টুকটাককৈ গৈ আছোঁ আৰু মোটামুটি হোপফুলি যিমান যি হয় সোনকালে গৈ পাম। চ' একচুৱেলি আকৌ কি হ'ল, মাজে মাজে বৰষুণ দিছে, মাজে মাজে বৰষুণ। প্ৰকাশ দাই পেণ্ট পিন্ধি অহা নাই বোলে, পেণ্ট পিন্ধিছে, কি ক'ব। তো কথাটো তেনেকুৱা নিচিনা। তো শৰ্মা দা একদম টিপটপ ফাটাফাটি, এইফালে মিংকু লাইক এ প্ৰেগনেণ্ট। আৰু কথাটো হ'ল সেইটো, আৰু মানে একদম ইয়াৰ পেটটো তেনেকুৱা নিচিনা অৱস্থাত আছে। আৰু আপোনাক কি ক'ম আৰু, দিছ ইজ ৱাই ইটছ কল্ড দ্য স্কটলেণ্ড অফ ইষ্ট। বহুত দিনৰ মূৰত আহিছোঁ, 17 মানৰ পিছত মই শ্বিলং অহা নাছিলোঁ। আৰু চেৰাপুঞ্জীটো বাইকত ফৰ দ্য ফাৰ্ষ্ট টাইম, আৰু বম চালিয়া লাগিব। গৈ আছোঁ, ইফালে চাওক, ইফালে চাওক, ইফালে চাওক, পেণ্ট পিন্ধিছে প্ৰকাশ দা। চ' সেয়াই অলপ এনজয় কৰিছোঁ উইকেণ্ড। হোপফুলি উইল কভাৰ উইদিন 2 hours। 2 ঘণ্টাৰ ভিতৰত আমি গৈ আমাৰ ডেষ্টিনেশ্যন পাম।
আধা ৰাস্তাতকৈ বেছি আমি মানে বহুত পাই গ'লে 75 মান হৈ গ'ল প্ৰকাশ দাহঁতে তাত ৰৈ আছে মিনটো আহিছে আৰু এইফালে চাব পাৰে ধূলি ধোঁৱা মানে চবফালে আৰু কি ক'ম আৰু জোতা তিতি শেষ সেই মানুহটো বাচি আছোঁ আৰু তেওঁ মোটামুটি গৈ আছোঁ এতিয়া হ'পফুলি বেছি টাইম নালাগে আৰু মিংকু কেনেকুৱা লাগিছে মজা কিহে পায় আৰু মজা ফাটাফাটি থেংক ইউ ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ মেঘালয়া চ' ইয়াতে আছে সৰু সুৰা ষ্টল আপুনি খাব পাৰে কিবা কিবি আৰু এইফালৰ পৰা গাড়ী আহি আছে সেইকাৰণে মই অকণমান আঁতৰি দিয়াটো ভাল হ'ব চ' বন্ধুসকল কি ক'ম আৰু বৰষুণ আচলতে বৰষুণৰ জেগালৈ আহিছোঁ বৰষুণৰ ঠাইলৈ আহিছোঁ মেঘালয়খন যিহেতু মেঘালয়খন ডাৱৰৰ দেশ বুলিয়ে কোৱা হয় চাগে আৰু বৰ্তমান আমি চেৰাপুঞ্জী যিহেতু আহিছোঁ য'ত হাইষ্ট নামৰ চব বৰষুণ হয় আৰু আপুনি চাব পাৰে চবফালে বৰষুণত তিতি মানে আৰু আমাৰ অৱস্থা নাই মোৰ জোতা মানে কি ক'ম দেখুৱাই দিছোঁ ৰ'ব এই সস্তীয়া জোতা এযোৰ পিন্ধি আহিছিলোঁ বুজিছেনে গোটেই জোতা তিতি এদায় এইফালে মিংকু প্ৰকাশ দা আমি গোটেইকেইজন একদম আপোনাক কি ক'ম আৰু ইমানেই ধুনীয়া এডোখৰত মানে আৰু হয়তো চাগে প্ৰকৃতিয়ে আমাক কি দিয়া নাই কেতিয়াবা ভাবোঁ কথাবিলাক আমাৰ দেশখনতো বহুত বস্তু আছে আপোনালোকৰ সময় পালে কেতিয়াবা আহিব মিংকু কেনেকুৱা এতিয়ালৈকে এক্সপিৰিয়েঞ্চ বঢ়িয়া মজা একদম ফাটাফাটি চ' বন্ধুসকল কি ক'ম আপুনি চাব পাৰে একদম বৰষুণত তিতি মিতি এদায় টাইমটো মই চাই দিছোঁ টাইমটো হ'ল অলম'ষ্ট এতিয়া আমাৰ 11:48 আৰু সেইটো হিচাপতো হৈ আছে চবফালে চাব পাৰে একদম মানে বৰষুণৰ বতৰৰ মাজতো একদম ফাটাফাটি হৈ আছে আপোনাৰ কি ক'ম তাৰ মাজতো আমি আছোঁ আৰু হ'পফুলি আৰু অলপ সময়ৰ পিছতে গৈ পাম আৰু আশা কৰিছোঁ আৰু বঢ়িয়া চ' ফাইনেলি এখন ৰেষ্টুৰেণ্টলৈ আহি পালোঁ টাইম ফৰ বতৰ মানে ইমানেই বেয়া হৈ আছে নে কি ক'ম আপোনাক মোৰ জোতাটো বাদেই দিওঁ মানুহটো যেন তেন আছোঁ আৰু মানে আহি পাইছোঁহি যেন